নমস্কাৰ বন্ধুসকল, যুগলৰ লগ পাইছো। ইয়া যুগল বহুদিনৰ মূৰত লগ পালো। পিছফালে বিশাল আছে আৰু বৰ্তমান গৈ আছো আমি বৰকলালৈকে এটা বিশেষ কাৰণত। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব, দেখুৱাই থাকিম কি কাৰণত গৈ আছো। আৰু সকলোকে আগতীয়াকৈ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো। ভোগালী বিহুতো বহুতকেইটা অনুষ্ঠান আছে মোৰ, দেখুৱাম পিছত। কিন্তু আজি ক'ত গৈ আছো চাই থাকিব। আৰু এয়া হ'ল কোলা দেখাই পোৱা নাই। কোলা অলপ এইটো কোলা। আৰু ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো আগতীয়াকৈ। এয়া মানে যিটো অনুষ্ঠান আমি আহিলো, ৰাইজে গম পাব। আৰু আমি আগতীয়াকৈ অকণমান কৈছিলো যদিও ইয়াত সময়ত আহি পাইছে মানে আমিয়ে প্ৰগ্ৰেম ৰেডি কৰিব লাগিব। তাৰ এটা আমাৰ আহি আৰু বঢ়িয়াকৈ প্ৰগ্ৰেম কৰিব লাগিব। আমি সকলোৱে লগ হৈ মানে ধুনীয়াকৈ খেলা কৰিব পাৰিম। এয়া হ'ল আমাৰ আজি আস্থাৰ প্ৰাক ভোগালী। বঢ়িয়া। আপোনালোকক যাতে অনুষ্ঠানটিত জোৰ কৰি মাতি আনিবলগীয়া নহয়। আমাৰ যিহেতু নিজৰে অনুষ্ঠান, আজি কোনো ধৰণৰ একেলগে আপোনালোকে নিজৰ নিজৰ দায়িত্বসমূহ সামৰি আৰু যুগলৰ ঘৰ আহি পালো এইমাত্ৰ। এয়া যুগলৰ ৱাইফ। তো বৰ্তমান আমি ইয়াৰ ঘৰলৈ আহিলো আৰু সেই কাহি ভাত খাব ওলাইছোঁ যুগলৰ ঘৰত। আৰু প্ৰগ্ৰেমটো ধুনীয়াকৈ গান চান গাই ধুনীয়াকৈ আহিলোঁ। আৰু যিহেতু ৰাতিও বহুত হৈছে, কাৰণ মোৰ প্ৰগ্ৰেমো আছে, তো সেইটো কাৰণে বেছি দীঘলীয়া নকৰিলোঁ প্ৰগ্ৰেমত। ধুনীয়াকৈ আহিলোঁ। আৰু যুগলৰ ঘৰত আজি মানে প্ৰথম খাম নেকি আজি মই? প্ৰথম খাম আৰু আছিল ধুনীয়া। মাতিবলৈ আছিল মই, কিন্তু আহিলোঁ মই। দৰা কাৰণে মাতিম বাৰু দুদিন পিছত। তো আজি ভাল লাগিল বাৰু, থেংক ইউ।